চুক্তি 6 নং দফা ৰূপায়ণ কৰ অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰ আইন বাতিল কৰ আইন বাতিল কৰ বিজেপি সরকার হায় হায় বিজেপি সরকারের কাম নাই মুর্দাবাদ কাম নাই সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত চিৰাং জিলা ছাত্ৰ সন্থা, চিৰাং জিলা সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু চিৰাং জিলা গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে চিৰাং জিলা সদৰ কাজলগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাপ, পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা 2020 চমুকৈ EIA বাতিলৰ দাবীত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই। বিজেপিক প্ৰতাৰক তথা মিছলীয়া দল আখ্যা আছুৰ। জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম কুমাৰ দাসে BTC নিৰ্বাচনৰ লগতে আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজেপি আৰু অগপক উৎখাত কৰিব বুলি হুংকাৰ দিয়ে। সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সদৌ চিৰাং জিলা ছাত্ৰ সন্থা, সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা, চিৰাং জিলা সমিতি আৰু গৰিয়া মৰিয়া চিৰাং জিলা সমিতিৰ উদ্যোগত আজি আমি 4টা বিষয় লৈ ইয়াতে আজি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সেইকেইটা হ'ল কা, তাৰপিছত EIA, 6 নং দফা প্ৰতিবেদন আৰু বাগজানৰ যি ক্ষতিগ্ৰস্ত, এই 4টা বিষয়ক লৈ আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথম কথা হ'ল কি যে আমাৰ যি COVID-19 যি আমাৰ সমগ্ৰ বিশ্বতে COVID-19 মহামাৰী চলি আছে, এই মহামাৰী চলি থকাৰ কাৰণে আমাৰ যি আমাৰ কা বিৰোধী আন্দোলন, সেই কা বিৰোধী আন্দোলনটো স্থগিত আছিলে। এতিয়া যিহেতু ইয়াৰ কিছু পৰিমাণে হাম কাটিছে আৰু আমি ছ'চিয়েল ডিষ্টেঞ্চ বজাই ৰাখি আজি যি স্বাস্থ্যসন্মত নীতি নিৰ্দেশনা আছে সেইবিলাক আমি বজাই ৰাখি আমি আজি সকলোৱে কা বিৰোধী আন্দোলন কৰি EIA বাতিল কৰাৰ দাবীত আন্দোলন কৰি আমি সকলোৱে একত্ৰিত হৈছোঁ যে বিজেপি চৰকাৰে এই কাখন বলপূৰ্বকভাৱে অসমত জনতাক জাপি দিছে। অসমৰ জনতাই বিজেপি চৰকাৰক কিয় ভোট দিছিলে? যাতে তেওঁলোকে অসমৰ জনতাৰ কাৰণে কাম কৰে, কিন্তু তেওঁলোকে সম্পূৰ্ণ ওলোটা স্থিতি গ্ৰহণ কৰি তেওঁলোকে কা নামৰ আইনখন জাপিহে দিছে, য'ত 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত বাংলাদেশীত ৰক্ষণাবেক্ষণ দিব। গতিকে ই অসম চুক্তিক উলংঘা কৰা অসাংবিধানিক বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া আইন অসমৰ জনতাই, অসমৰ ৰাইজে কোনোদিন গ্ৰহণ নকৰে, এই কথা স্পষ্ট। আপোনালোকে দেখিছে সমগ্ৰ অসমতে আন্দোলন হৈ আছে আৰু হ'ব। গতিকে আমি কা বাতিল কৰাৰ কাৰণে আমি দাবী জনালোঁ আৰু ইয়াৰ লগে লগে EIA যি 2020 খচৰা এখন প্ৰকাশ কৰিছে, আমি তাৰো তীব্ৰ বিৰোধিতা কৰিছোঁ ছাত্ৰ সন্থাই। কাৰণ কিয় যে এই আইনৰ জৰিয়তে দি, এই খচৰাৰ জৰিয়তে দি কি হ'ব যে আমাৰ অসমৰ তথা নৰ্থ ইষ্টৰ যি জৈৱ বৈচিত্ৰ্য আছে চিৰদিনৰ কাৰণে ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছে আৰু আমাৰ যি ভৌগোলিক অখণ্ডতা আছে এই ভৌগোলিক অখণ্ডতা বিনষ্ট কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে। তৃতীয়তে হ'ল কি আমি 6 নং দফাৰ যিটো প্ৰতিবেদন, আপোনালোকে সকলোৱে জানে যে 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে কি কৰিছিলে, এখন সমিতি উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিলে। আজি 7 মাহ উকলি গ'ল দিছপুৰত জমা দিয়া এই প্ৰতিবেদন, এই প্ৰতিবেদনখন কিন্তু দিছপুৰতে পৰি আছে। আজি পৰ্যন্ত দিল্লীত নিবলৈ তেওঁলোকে সাহস নকৰিলে বা দিল্লীত নিয়া নহ'ল। গতিকে এই যি বিজেপি চৰকাৰে প্ৰতাৰণা কৰি আছে, আমি চুপ হৈ নাথাকোঁ, এই কথা স্পষ্ট। তাৰ লগে লগে যি বাগজানৰ যি ক্ষতিগ্ৰস্ত লোকসকল আছে, সেই ক্ষতিগ্ৰস্ত লোকসকলক সংস্থাপন তথা সাহায্য দিয়াৰ কাৰণে আমি আজি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। গতিকে বিজেপি চৰকাৰৰ যি প্ৰতাৰণা, এই প্ৰতাৰণা কৰা আৰু সহ্য নহ'ব। কেৱল 2021 নহয়, যিহেতু আপোনালোকে সকলোৱে জ্ঞাত BTAD পৰিষদীয় নিৰ্বাচন হয়তো 2020তে হ'ব। আমি প্ৰথমতে BTAD ৰাইজে যিহেতু BTAD বাসী ৰাইজ সজাগ আৰু সচেতন হৈ আছে, তেওঁলোকে কঁকালত টঙালি বান্ধি আছে, পুলিয়ে পোখালিয়ে 2020তে এই BTAD নিৰ্বাচনতে বিজেপিক আমি মুখ ঠেকেচা খুৱাবলৈ প্ৰস্তুত হৈ আছোঁ। কেমেৰা পাৰ্চন চাহেৰ আলীৰ সৈতে চিৰাঙৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, নিউজ 9 অসম।